নমস্কাৰ বন্ধুসকল, আজি এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। ইনকুবেটৰত হাঁহৰ কণী কিয় ইমান বেয়া হয়। কুকুৰা ক্ষেত্ৰত ইমান প্ৰব্লেম নাই, কিন্তু হাঁহৰ কণী যদি আপুনি 50টা দিয়ে তাৰ 5টা 10টা হে পোৱালি ওলায়, প্ৰায়বিলাকেই বেয়া হয়। কেতিয়াবাতো সকলো কণীয়ে বেয়া হৈ যায়। এইটো প্ৰব্লেম বিশেষকৈ কণী ফুটাৰ আগমুহূৰ্তত হয়। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তাৰ আগতে এটা কথা কওঁ, যিসকলৰ ঘৰত ইনকুবেটৰ নাই তথাপিও এই ভিডিঅ'টো চাই আছে, তেওঁলোকে অতি সহজে ঘৰতে ইনকুবেটৰ মেচিন বনাব পাৰিব। তাৰ ভিডিঅ' মই আগতেই বনাই থৈছোঁ, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে চাব পাৰিব। যদি আপোনাৰ ঘৰত ইনভাৰ্টাৰ নাই তাৰ কাৰণেও ব্যৱস্থা কৰি এই ভিডিঅ'টো বনাই থোৱা হৈছে। লেম্পৰ সহায়ত উলিয়াব পাৰিব, যদি কাৰেণ্ট যায় লেম্প ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মূল ভিডিঅ'টোলৈ আহিছোঁ। ইনকুবেটৰত হাঁহৰ কণী কিয় বেয়া হয়। হাঁহৰ কণীৰ ক্ষেত্ৰত বহুত কনচিয়াছ হ'ব লাগিব, যিটো কুকুৰা কণীৰ ক্ষেত্ৰত ইমান নালাগে। এইটো প্ৰব্লেম হিউমিডিটিৰ কাৰণে হয়। এতিয়া কথা হ'ল, হিউমিডিটিটো কণ্ট্ৰলত ৰাখিবলৈ এটা হিউমিডিটি ক্লক আনি ল'ব লাগিব। বেছি দাম নহয়, 500ৰ ভিতৰতে পাব অনলাইনত। যদি এইটো নিকিনো বুলি ভাবে তেতিয়াহ'লে কি কৰিব শুনক। ইনকুবেটৰৰ ভিতৰত লাইটৰ তলত আমি পানী পাত্ৰ ৰখাওঁ। যদি আপুনি 2টা পাত্ৰ পানী ৰাখিছে, 3টা পাত্ৰত পানী ৰাখিব লাগিব। তাকো 23 দিনৰ পিছত টেম্পাৰেচাৰ ৰাখিব লাগিব 1 দিনৰ পৰা 23 দিনৰ ভিতৰত 37.7। লগতে হিউমিডিটি ৰাখিব লাগিব 60 পৰা 65%। আৰু বাকী 5 দিনত টেম্পাৰেচাৰ ৰাখিব লাগিব 37.5 আৰু হিউমিডিটি ৰাখিব লাগিব 80 পৰা 85%। আপোনাৰ হাঁহৰ কণী বেয়া হোৱা কোনো চান্সেই নাথাকে যদি মই কোৱাৰ দৰে আপুনি কৰে। আচলতে দেখা যায় হাঁহৰ কণী পোৱালি হোৱাৰ পিছতেই মৰি যায়। হিউমিডিটিটো ভালদৰে নোপোৱাৰ কাৰণে হয়। অসমীয়াতো এষাৰ কথা আছে, বিশ্বাস আছে, ভাত খাই উঠি উমনি দিয়া কণী চুব নাপায়। ভুলতো তেনেকুৱা কাম নকৰিব। চাব আপোনাৰ ইনকুবেটৰ মেচিনে সম্পূৰ্ণ ভাল ৰিজাল্ট দিব। আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপুনি উপকৃত হ'ব। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেতিয়া ছাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটো দবাই থ'ব, যাতে এনেধৰণৰ ভিডিঅ'বিলাক আপুনি পাই থাকে।